বহু শিক্ষানুষ্ঠানৰ মহাৰজত জয়ন্তী, হীৰক জয়ন্তী, সোণালী জয়ন্তী বা ৰূপালী জয়ন্তী অনুষ্ঠান যোৱা কিছুদিন ধৰি অনুষ্ঠিত হৈ আছে। মই এই 15 দিনমানৰ ভিতৰত বহুকেইখন তেনেকুৱা শিক্ষানুষ্ঠানলৈ গৈছোঁ য'ত সোণালী জয়ন্তী আৰু মহাৰজত জয়ন্তী অনুষ্ঠানৰ মই মুখ্য অতিথি বা নিৰ্দিষ্ট বক্তা বিশিষ্ট অতিথি এনেকুৱা হোৱাৰ সুযোগ আৰু সুবিধা লাভ কৰিছোঁ। আৰু মই প্ৰত্যেকখন শিক্ষানুষ্ঠানত গৈ মোৰ যিটো অনুভৱ, আপোনালোকৰ ইয়ালৈ আহিও মোৰ যিখিনি অনুভৱ হৈছে, মই খুব খোলাখুলিকৈ কথা কোৱা মানুহ যিহেতু মই কওঁ যে এই ৭৫ বছৰ হোৱাৰ কাৰণে আপোনালোকে যদি কোনোবাই মহাৰজত জয়ন্তী পাতিছে তেতিয়াহ'লে মই সেইসকলৰ লগত নাই। মই সেইসকলৰ লগতহে আছোঁ যিসকলে আমাৰ উঠি অহা ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে, আমাৰ সমাজখনৰ কাৰণে, আমাৰ সাহিত্য, শিক্ষা, সংস্কৃতিৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু আটাইতকৈ ডাঙৰ কথা আমাৰ যিবিলাক সপোন, সেই সপোনবিলাকৰ স্বাৰ্থত আপোনালোকে যদি অধিক ৰোমন্থন কৰি এই শিক্ষানুষ্ঠানখনক আৰু অধিক গৰিমামণ্ডিত কৰাৰ লক্ষ্য আৰু উদ্দেশ্য লৈ এই মহাৰজত জয়ন্তী উদযাপন কৰিছে, তেনেহ'লে মই অন্তৰৰ পৰা আপোনালোকক শুভেচ্ছা জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য সাৰ্থক হওক। বহুতেই পাতিব লাগে কাৰণে পাতে। 25 বছৰ হ'ল তেওঁলোকে ৰূপালী জয়ন্তী পাতে, 50 বছৰ হ'ল তেওঁলোকে সোণালী জয়ন্তী পাতে, 60 বা 65 বছৰ হৈছে তেওঁলোকে হীৰক জয়ন্তী পাতে, 75 বছৰ হৈছে মহাৰজত জয়ন্তী পাতে আৰু 100 বছৰ হৈছে শতবাৰ্ষিকী পাতে। পাতিব লাগে কাৰণে পাতে। এই যে এতিয়া মাঘ বিহু আহিছে, পাতিব লাগে কাৰণে আমি বহুতেই পাতিম। শংকৰ উৎসৱ আহে, আমি পাতিব লাগে কাৰণে পাতোঁ। গান্ধী জয়ন্তী 2 অক্টোবৰ আহে, আমি পাতিব লাগে কাৰণে পাতোঁ। বিষ্ণু ৰাভাৰ দিৱস 20 জুন আহিছে, আমি পাতিব লাগে কাৰণে পাতোঁ। আৰু এই 17 জানুৱাৰী আহি আছে, আমি শিল্পী দিৱস পাতিব লাগে কাৰণে পাতোঁ। অসমীয়া মানুহে কিছুমান পাতিব লাগে কাৰণে পাতে। লক্ষ্য আৰু উদ্দেশ্য একো নাই। না 2 অক্টোবৰত আমি গান্ধীৰ আদৰ্শ অনুসৰণ কৰোঁ, না 17 জানুৱাৰীত আমি ভীষ্মৰ দৰে শপত লওঁ যে জ্যোতিপ্ৰসাদে যি আদৰ্শ দেখুৱাইছিল, যি পথ দেখুৱাইছিল, সেই পথ আমি গ্ৰহণ কৰিম। শংকৰ উৎসৱ আহিছে, মহাপুৰুষজনাৰ যি অসমীয়া জাতিৰ গঠনৰ যিটো চিন্তা, যিটো প্ৰক্ৰিয়া, প্ৰাণ প্ৰতিষ্ঠা কৰা সেই মহাপুৰুষজনাৰ যি জীৱন দৰ্শন, সেই দৰ্শনেৰে আমি অনুপ্ৰাণিত হৈ আগবাঢ়িম। না, আমাৰ তেনেকুৱা একো নাই, অকল পাতিব লাগে কাৰণে পাতে। ঠিক একেধৰণে এই ৰূপালী জয়ন্তী, সোণালী জয়ন্তী, মহাৰজত জয়ন্তী, হীৰক জয়ন্তী বা শতবৰ্ষও বহুতে পাতিব লাগে কাৰণে পাতি আছে। মই সেইসকলৰ লগত একদম নাই। কিয় কৈছোঁ? এই অঞ্চলটোৰ একাংশ মানুহক বিগত ৭৫ বছৰে এই বিদ্যালয়খনে যি ধৰণে মানুহ কৰিলে, কোনোবা শিক্ষক, কোনোবা অভিযন্তা, কোনোবা চিকিৎসক, কোনোবা ব্যৱসায়ী, কোনোবা কৃষক, যিয়ে নহওক মুঠৰ ওপৰত মানুহ কৰিছে। আজি আপোনালোকে এই মহাৰজত জয়ন্তী পতাৰ সময়ত এই 3 দিনীয়া কাৰ্যসূচীত কি সিদ্ধান্ত লৈছে মই নাজানো, কিন্তু মই এটা কথা আপোনালোকক মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ যে আন একো নহ'লেও আপোনালোকে এই ৭৫ বছৰীয়া মহাৰজত জয়ন্তীত এটা ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰক যে ইয়াতকৈও আপোনালোকে 25 বছৰৰ পিছত যেতিয়া শতবৰ্ষ পাতিব, ইয়াতকৈ ব্যয়বহুল আৰু ইয়াতকৈ মহা ধুমধামেৰে যাতে এই বিদ্যালয়খনে শতবাৰ্ষিকী অনুষ্ঠিত কৰিব পাৰে, তাৰ কাৰণে আজি এই ৭৫ বছৰীয়া মহাৰজত জয়ন্তীতে আপোনালোকে শপত লওক। এই বিদ্যালয়খন এই জাতিৰ, এই অঞ্চলটোৰ ভাষা, সাহিত্য, কৃষ্টি, সংস্কৃতি জীয়াই ৰখাৰ এখন কমাৰ শাল। কেইজনমান মানুহক চাকৰি দিয়া, কাৰোবাক চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটেৰে জীৱনত আগুৱাই দিয়া এখন শিক্ষানুষ্ঠান মাত্ৰ নহয়, এখন জাতি গঢ়াৰ এখন কমাৰ শাল। আৰু এই কমাৰ শালখনক আমি সকলোৱে সৰ্বাংগ সুন্দৰ কৰি জীয়াই ৰখাৰ দায়িত্ব ল'বই লাগিব। এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা চৰকাৰে ল'ব লাগিব। আপোনালোকৰ সৌভাগ্য যে আপোনালোকৰ আজিৰ এই অনুষ্ঠানটোৰ স্বয়ং সভাপতিগৰাকী অসমৰ সন্মানীয়
শিক্ষামন্ত্ৰী শিক্ষা বিভাগৰ গুৰু দায়িত্ব তেখেতৰ ওপৰত আছে গতিকে আপোনালোক সৌভাগ্যৱান এইমাত্ৰ অধ্যক্ষা মহোদয়ে তেখেতৰ আদৰণি ভাষণত যিকেইটা কথা কৈছে সেই কথাখিনিয়ে বিদ্যালয়খনৰ অতীত বৰ্তমান আৰু ভৱিষ্যতৰ এক ৰূপৰেখাৰ এটা চানেকি দাঙি ধৰিছে সন্মানীয় সভাপতি মহোদয় তথা আপোনালোকৰ এই ধেমাজিৰ বিধায়ক আৰু অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ প্ৰতিও অধ্যক্ষগৰাকীয়ে এটা অনুৰোধ জনাইছে আৰু আমি আশা কৰিম যে অধ্যক্ষ মহোদয়ৰ সেই অনুৰোধ ৰক্ষা কৰি এই বিদ্যালয়খনৰ এই ৭৫ বছৰীয়া যেটো যাত্ৰা আৰু বেছি গৰিমামণ্ডিত আৰু বেছি মহিমামণ্ডিত হোৱাত আপোনালোকৰ সভাপতি তথা সন্মানীয় শিক্ষামন্ত্ৰীগৰাকীয়ে হাত উজাৰি মোৰ বিশ্বাস যে আপোনালোকক সহযোগিতা আগবঢ়াব আৰু তেখেতক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ কাৰণ সেইজন বেণুধৰ হাজৰিকা আজিৰ প্ৰজন্মই জানিব লাগিব এই বিদ্যালয়খন কেনেকৈ তেওঁ প্ৰতিষ্ঠা কৰিছিল কি লক্ষ্য আৰু উদ্দেশ্য আছিল সেইজন বেণুধৰ হাজৰিকা কোন আছিল এই বৃহত্তৰ অঞ্চলটোৰ ভিতৰত তেখেতে কিয় অগ্ৰণী ভূমিকা লৈ ইয়াত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰাৰ চিন্তা কৰিছিল আজিৰ প্ৰজন্মই জানিব লাগিব এই কাৰণেই জানিব লাগিব তেওঁলোক আমাৰ ভৱিষ্যতৰ সুনাগৰিক ভৱিষ্যতখনৰ তেওঁলোক ধৰণী এই বেণুধৰ হাজৰিকা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ লগত একেলগে পঢ়া মানুহ আছিল মই যিমান দূৰ গম পাইছোঁ তেওঁ স্বাধীনতা সংগ্ৰামী আছিল আৰু তেতিয়াৰ কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত তেতিয়াৰ ডিষ্টিংশ্যন সহ এই অবিভক্ত তেতিয়াতো ধেমাজি জিলা হোৱাই নাছিল অবিভক্ত লখিমপুৰ জিলা যিখন সেই সময়ত ডিব্ৰুগড় আৰু এই বৃহত্তৰ লখিমপুৰ একেলগে আছিল উত্তৰ লখিমপুৰ মহকুমা আৰু ডিব্ৰুগড় মহকুমা আছিল এটা বৃহত্তৰ অঞ্চল জুৰি এখন জিলা হৈ আছিল লখিমপুৰ সেই তেতিয়াই এই বেণুধৰ হাজৰিকাই সেই কলকাতা বিশ্ববিদ্যালয়ৰ পৰা ডিষ্টিংশ্যন সহ BSc পাছ কৰা এই বৃহত্তৰ অঞ্চলটোৰ এই ধেমাজি জিলাৰ প্ৰথমজন ব্যক্তি কিমান গৌৰৱ কৰিবলগীয়া এটা বিষয় আপুনি ভাবি চাওক তেতিয়াৰ দিনতে আজি ধেমাজি বুলি ক'লেও এতিয়াও বহুতে কি বুলি ভাবে কলীয়া পানী বুলি ভাবে বান বিধ্বস্ত এলেকা বুলি ভাবে কিন্তু এই বান বিধ্বস্ত এলেকাৰ পৰা সেই তেতিয়াই 1934 চনত ইয়াৰ পৰা গৈ কলকাতা বিশ্ববিদ্যালয়ৰ পৰা BSc ডিষ্টিংশ্যন সহ তেখেত উত্তীৰ্ণ হোৱা মানুহ ধেমালি কথা আৰু সেই তেতিয়াৰ এজন ইমান সুশিক্ষিত উচ্চ শিক্ষিত মানুহে কিমান ডাঙৰ চাকৰি কৰিব পাৰিলেহেঁতেন ভাবকচোন সেই সুযোগ কি তেওঁ পোৱা নাছিল নেকি ডেফিনেটলি পাইছে তেতিয়াৰ দিনৰ কথা সৌ সিদিনাখনলৈকে আপুনি মই দেখা প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ যিখন চৰকাৰ 91 চনৰ আৰু আনকি 96ৰ প্ৰফুল্ল কুমাৰ মহন্ত চৰকাৰৰ আৰম্ভণি সময়ছোৱালৈ যদি আমি চাওঁ তেতিয়াও আনকি কিমান মানুহৰ অভাৱ আছিল চাকৰিৰ কাৰণে গতিকে তেতিয়াৰ দিনত কি হ'ব পাৰে সেই ব্যক্তিজনৰ যিখিনি চিন্তাৰ ফচল এই যে বিদ্যালয়খন এনেকৈ প্ৰতিষ্ঠা হৈছিল ৭৭ চনত চৰকাৰীকৰণ হৈছিল ৭৯-৮০ চনত উচ্চতৰ মাধ্যমিকলৈ উত্তীৰ্ণ হ'ল আৰু তাৰপিছত ধাৰাবাহিকভাৱে এই বৃহত্তৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীক জ্ঞানৰ পোহৰ বিলাই প্ৰকৃত নাগৰিক কৰিছে প্ৰকৃত মানুহ কৰিছে সেই কথাখিনি এই প্ৰজন্মটোৱে জানিব লাগিব তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাব পাৰিব লাগিব আৰু তেখেতে আজিৰ পৰা ৭৫ বছৰৰ পূৰ্বেই যি উদ্যোগ লৈছিল মই যে আপোনালোকক ক'লোঁ আজিৰ এই মহাৰজত জয়ন্তীত আপোনালোকে ভীষ্মৰ দৰে প্ৰতিজ্ঞা কৰক শপত লওক যে আজিৰ পৰা 25 বছৰৰ পিছত সঁচাকৈ শতবৰ্ষটো ইয়াতকৈ আৰু ডাঙৰকৈ পাতক বিদ্যালয়খন জীয়াই ৰাখিব লাগিব আমি মই কিয় কৈছোঁ এই বিদ্যালয়খনক একমাত্ৰ লক্ষ্য কৰি মই কোৱা নাই মই অসমৰ গোটেই সামগ্ৰিক প্ৰেক্ষাপটটোৰ কথা কৈছোঁ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া আছে তেখেত যেহেতু ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তেখেতৰ সেইবিলাক নখ দৰ্পণত আছে মই অসমৰ এতিয়া যিমানবিলাক এই শিক্ষানুষ্ঠানলৈ শেহতীয়াকৈ গৈছোঁ এনেকুৱা মই বহুত শিক্ষানুষ্ঠান দেখিছোঁ আপোনালোকৰ ইয়াৰ দৰে পৰিৱেশ ৰাইজ উবুৰি খাই পৰিছে যেন নিজৰ ঘৰখনত বিয়া পাতিছে বিহুৰ দৰে উৎসৱ ইমান আন্তৰিকতাৰে জঁপিয়াই পৰিছে কিয় তেওঁলোকে শিক্ষানুষ্ঠানখনক ভাল পায় তাত কোনো কৃত্ৰিমতা নাই
প্ৰাণ ভৰি ভাল পায় সেইকাৰণে উবুৰি খাই পৰি বিদ্যালয়খনৰ জয় জয় মই হোৱাটো কামনা কৰি তেওঁলোকে সোণালী জয়ন্তী পাতিছে তেওঁলোকে মহাৰাজত জয়ন্তী পাতিছে কিন্তু বহুত বিদ্যালয়ৰ অৱস্থা ৰাইজৰ সহযোগিতাৰ কাৰণে ভাল হৈছে চৰকাৰে বহুতখিনি দিছে কিন্তু তাৰপিছতো সেই বিদ্যালয়বিলাকে আজি মহাৰাজত জয়ন্তী পতাৰ পিছত আজিৰ পৰা 25 বছৰৰ পিছত শতবাৰ্ষিকী পাতিব পাৰিবনে নোৱাৰে তাত সন্দেহ আছে মই মোৰ অভিজ্ঞতাৰ পৰা আপোনালোকক কৈছোঁ বহুত কাৰণ আছে তাত আপোনালোকে নেভাবিব যে বিদ্যালয় চৰকাৰে গুৰুত্ব দিয়া নাই কাৰণে মই এই কথাটো